ক'ব আহিলি তই এই নকবি আৰু গৰু মুখা বন্ধাতে আছে তাকে সেই পথাৰৰ পৰা ঘাঁহ কচা লৈ আহিলো ঐ কথাটো গম পাইছ নাই কি কথা অ ভাওনাৰ কাৰণে দুটা খেল হৈছে নহয় গাঁৱত দুটা খেল ঐ তই পিছে কোনটো খেলত থাকিবি আকৌ হেৰৌ মই এটা খেলতো নাথাকো যদি ভাও দিবলগীয়া হয় ভাও দিম বাৰু ঐ এফালে সভাপতি আৰু ছেক্ৰেটাৰী আনফালে আকৌ দামোদৰ মহাজন আৰু ধৰ্মকান্ত ইহঁতৰ কাৰণে সদায় খেলি মেলি বুজিছ গাঁৱত ভাল কাম এটা ইহঁতে হ'বলৈ নিদিয়ে ঐ সেইটো পাৰ্টীয়ে যে মোক ৰামৰ ভাওটো দিম বুলি কৈছে দিলে মই তাতেই থাকিম নেকি চেহেৰা সেইটো ৰামৰ ভাও দিয়ে তই পিছে মই কি কৰিব লাগে কোনটো খেলত থাকিবি এই দামোদৰ আৰু ধৰ্মকান্তৰ খেলতে থকাই ভাল হ'ব নেকি হেৰৌ কিয় তাত পঞ্চায়তৰ সদস্য জগতো আছে কথাটো গৈ MLA ওচৰ পাইছেগৈ বোলে হেত তেৰিকা বৰ বেয়া কথা হৈছে বুজিছ হেৰৌ গাঁৱৰ ভাওনাখনতো এইবিলাক ৰাজনীতি সোমাব লাগেনে চিধা ৰাস্তাই যে ঘেউ নোলায় হেৰৌ চিধা ৰাস্তাই নহয় আঙুলিৰে সেইটোৱেইটো হেৰৌ এই তহঁতে যি কৰ কৰি থাক মই তহঁতৰ পাৰ্টীৰ লগত নাথাকোঁ কিয় এই কি হ'ল মানে সেই ধৰ্মকান্ত ঘৈণীয়েক সৰু মাই আৰু সেই যমুনা বোলাজনী সিহঁত সাংঘাতিক বস্তু বুজিলি তাতেনো কি হ'ল তাতে কি হ'ল মানে সিহঁতে গোটেই মুখাই মিলি মোৰ কম সোপা টকা খালে বুজিছ সেই ধৰ্মকান্তই জীয়েকক দিম বুলি এইটো খাবলৈ মোৰ পৰা কম সোপা পইচা নিলে আৰু সেই জীয়েক যমুনাই মানে মিঠা মিঠা কথা কৈ মোৰ পৰা চুনু পাউডাৰ নখ পালিচ এই কত যে চুচিলা আৰু সেইবিলাক সীমা নাই বুজিলি এইবিলাক বাদ দে বাদ দিব লাগে মই জগতদাক কৈ তোক কৃষি সাহায্য এটা উলিয়াই দিম নহয় কমটো ওলাইছেনে কৃষি সাহায্য দিয়ে হেৰৌ মোক নালাগে পাৰিলে তই উলিয়াই ল বুজিছ মোৰ সময় নাই গৰু বান্ধত আছে গতিকে মই এতিয়া যাওঁ তেন্তে যা আৰু মই গৈ থাকোঁ কৃষি সাহায্য দিয়ে গোটেইটো MLA মোৰ দেৰি হৈছে মই যাওঁ গাঁৱৰ পৰা হয় আপুনিতো আমাৰ গাঁৱৰ গাঁৱৰ পৰা হয়নে নহয় হয় ৰ'ব দেই আপুনি যে এতিয়া ওলাই আহিছে আপুনি ক'লৈ যাব ঘৰলৈ যাব হয় গণ্ডগোল দেই আপোনাৰ ঘৰটো এইফালে আপুনি দেখোন এইফালে ওলাইছে কিয় মানে মই মানে মই গম পাইছোঁ লিঙিৰি ঘৰলৈ যাব মানুহে শুনিলে কি বুলি ক'ব কাইনা পৰা আমাৰ এই গাঁৱৰ ভাওনাখন সীতাহৰণ আৰু কি আছিলে কি বধ আছিলে বালিবধ নে হয়নে নহয় বাৰু কওকচোন হয় সেই নহয় মই কথা এটা কওঁ দেই ৰ'বচোন চাওঁ মই এইফালেদি আহিলোঁ হেৰি নহয় আপুনিতো গায়নৰ পৰা হয়নে নহয় যদি আপুনি গায়নৰ পৰা ময়ো কিন্তু ধৰ্মকান্ত পৰা দেই ময়ো কম বস্তু নহয় মই অকণমান মাল খাওঁ সেইটো সকলোৱে জানে মইতো লুকাই চুৰ কৰি খোৱা নাই কিন্তু সভাপতিয়ে মোক নামঘৰত আঁঠু কঢ়াম বুলি ক'লে সেইটো কিন্তু ভাল কাম কৰা নাই এইডাল কৰিব মোক আজি মোৰ মান সন্মান খেদাব চি কথা বুলি ক'লে আপুনি মোক হেৰি আপুনিওতো মাজে মাজে এইটো দিয়ে ৰ'ব দেই এতিয়া অলপ আগতে আপুনি সেইখিনিতে সৰু পানী দিছিলে নাই মই যেনিবা আহি পেলাই বৰ পানী দিছোঁ সেইটোৱেইটো কথা মুঠতে আপুনি গায়নৰ পৰা হয়নে নহয় গাঁৱৰ আমাৰ মানে যিবিলাক হৈ আছে
সেইবিলাক কিন্তু মই বেয়া পাইছোঁ দেই। ঠিক ধৰ্মদা মই যাওঁ আপোনাৰ লগত দেখিলে মানে মোৰ লগত থাকিলে আপোনাক মাল খাইছোঁ বুলি ক'ব। হেৰি নহয় শুনিলে লাজ, নিজে কিন্তু কাম ফেৰা কৰিলে লাজ নাই। আপুনিতো গায়ে নবৰা, আপুনি গায়ে নবৰা হয়নে নহয় কওকচোন? যদি হয় মই আপোনাক কেতিয়াবা আঁঠু কৰাম বুলি কৈছোঁ নেকি? মইতো কেতিয়াও আপোনাক আঁঠু কৰাম বুলি কোৱা নাই। কিন্তু মোৰ আজি দুখ লাগিছে, আপুনি মোক চি কটা বুলি ক'লে। মই কিন্তু চিধা ৰাস্তাত যোৱা মানুহ দেই। ঠিক আছে, আপোনালোকৰ নিচিনা কিন্তু মই বাৰিচুকৰ ৰাস্তা দি যোৱা মানুহ নহয় দেই। আপোনালোকহে চি কটা। ঠিক ধৰ্মদা মই আপোনাক কোৱা নাই নহয়, মই যাওঁ। ঠিক আছে, ৰ'বচোন, কথাখিনি শেষেই হোৱা নাই, ৰ'ব না। সভাপতিয়ে ঘৰত ইংলিছটো দি সাহিত্যিক লগাই লগাই কথা ক'ব পাৰে। এই সাহিত্যিক লগাই কথা ক'ব নাজানো দেই। আপোনালোকৰ নিচিনাকৈ এই লেঙেৰী ঘৰত আমি কৃষ্ণ নাথী টকা ভকত নহয় দেই, সেইটো কথাই জানিব। কিন্তু আপুনি বৰ অসভ্য মানুহ দেই, আপোনাৰ মুখত অকণো লেকাম নাই। মই যাওঁগৈ, আপোনাৰ লগত থাকিলে নহ'ব। আমাৰ মুখতহে লেকাম নাই, তহঁতৰ কিন্তু গোটেই গাতে লেকাম নাই। ঘাণ্টা কথা ক'বলৈ আহিছ। গায়ে নবৰা দেখুৱাবলৈ আহিছ। বেয়া কাম কৰিবলৈ তহঁতৰ লাজ নাই। শুনিলে লাজ পাওঁ। যদি ভাওনাকে পাতিব নোৱাৰ, ৰাস পাত, ৰাস। গোপী ঢেৰ ওলাব, তহঁত কৃষ্ণখিনি আছই। তহঁত কৃষ্ণ আছো যেতিয়া গোপী তহঁতৰ মনৰ মতে গোপী উলিয়াবি। চালা ঘণ্টা কথা ক'বলৈ আহিছ। ভাওনা পাতিলে সীতা এজনীহে। কথা এটা গম পাইছা নি? কি কথা? কালি বোলে ধৰ্মকান্তই মদ খাই লৈ গায়ে নবৰাক বৰ বেয়াকৈ অপমান কৰিলে ন? এইটো বহুত বেয়া কাম কৰিছে। হেৰি আমি এই বিষয়টো লৈ পেলাই নামঘৰত আমি বিচাৰ কৰিব দিব লাগিব। সিহঁতে ভাৱৰীয়াক যিখন তালিকাত দিছে উফৰি যাব নহয়। সেই আপুনি কিয় চিন্তা কৰিছে? সকলো ৰাইজটো আমাৰ পক্ষতে আছে। সিহঁতে যিখন তালিকা দিছে এইখন তালিকাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। এইখন চাওকচোন, সীতা দিছে সৰু মাইক, হনুমান দিছে তাৰ সেই পগলা পুতেকক। চাওঁ তালিকাখন। অৱশ্যে আমাৰ পচন্দৰ দুজনক ভাও দিছে। কোননো? ৰাৱণ আমাৰ লেপা আৰু লক্ষণ সেই অতুলৰ পুতেক দিগন্তনে বসন্ত। সেই ধেনাৰ কথাই কৈছে। ধেনাহে তাৰ সেই ৰাম বাৰু যোগেনদাক দিব লাগে নে? সেয়া সিহঁতৰ ৰাজনীতি। যোগেনে যে ধৰ্মকান্তৰ খেতি কৰে। সেয়া বদন্দা আহিলেই দেখোন। আহা আহা আহা। ব'লা এতিয়া ভিতৰলৈকে যাওঁ আমি। শুনিছানে? এই বদন আহিলেই। বদন বহা বহা। তুমিও সেই চকীখন নিজৰ ঘৰে। বদন আহিলা নে? হয় নব খুৰাদেউ, এই নামঘৰত দেখোন অখৰা হোৱাই নাই, আকৌ ইয়াত অখৰা। মানে এইবাৰ মই প্ৰথম ভাও ল'ম যে, সেইকাৰণে মানে আগতীয়াকৈ শিকি থাকোঁ বুলি ভাবিছোঁ। এই দিগন্তটো যে এতিয়ালৈকে আহি নাপালেহি। কোন দিগন্ত? এই অতুলৰ পুতেক, তাক লক্ষণ দিছোঁ নহয়।
ৰঞ্জন তুমি নহ'লে তালৈ ফোন এটাকে কৰাচোন। ফোনটো মাৰিয়ে আছোঁ, তাৰ চুইচ অফ। ইহঁতে একেবাৰে সময়ৰ মূল্য সঁচাকৈ বুজি নাপায়। এইবিলাকে সঁচাকৈ দেই সময়ৰ মূল্য অকণো বুজি নাপায়। কোন কিমান মাৰিম আৰু সিহঁতে হা আহিয়ে নাপায়। কিনো কৰি থাকে ঘৰত সিহঁতে জানে আৰু। তইহে একেবাৰে আৰু ইমান কেটাই আহিব নোৱাৰি নহয়। হ'ব হ'ব দিগন্ত বহা। মোৰ এটা বহিবলৈ সময় নাইকিয়া, আৰম্ভ কৰি দিব লাগে। বল বল বল। দেৰিকৈ আহি তাৰহে এতিয়া সময় নাইকিয়া হ'ল। হ'ব হ'ব, এতিয়াও দেৰি হোৱা নাই, তোমালোকে অখৰা আৰম্ভ কৰা। তেতিয়াহ'লে অখৰা ক'ত কৰিব বৌ? এই আমাৰ চালিখনৰ তলতে কৰিম বুলি ভাবিছোঁ। আহাচোন আহা, আমি তালৈকে যাওঁ। আহা 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 আহাচোন আহা। ইয়াতে নহ'ব জানো? নাই জেগাখন ধুনীয়া, ইয়াতে হ'ব। হৈ যাব হৈ যাব। ভাল হ'ব জেগা। হেৰি নহয় খুৰাটো, প্ৰথমতে প্ৰৱেশটো কৰিলে ভাল হ'ব নেকি? আগতে প্ৰৱেশহে হৈ ল'ব লাগিব। তাকেতো। তই এটা কাম কৰ, তই কি দোকানতে আছ? হেৰিটো ক'ত আছে? তাতে আছে। তোমালোক তুমি এতিয়া লাইন হোৱা, প্ৰৱেশৰ কথা আছে। আৰাম আগত লখন মাজত, তাৰপিছত তুমি আগতে আহা। হেৰি নহয় খুৰাটো, এই সীতামাতাক মাজত দিয়াহেঁতেন ভাল আছিলে। পিছফালৰ পৰা যদি অসুৰে আক্ৰমণ কৰি দিয়ে। হয়তো তুমি মাজলৈ আহা, মাজলৈ আহা। তুমি কি চাপ প্ৰধান দি আছো। এই ৰখিব। মই হেৰি ধেনু কাৰ লাগিব নহয়। লাগিছিল নহয়। এনেলে হ'ব। হ'ব এতিয়া নালাগে, এনেকৈ কৰিলেও হ'ল। কি এইবোৰ? এইবিলাক কি নাচিছ তহঁতে? এনেকৈ অসুৰেহে নাচে, হয় তহঁতে দেৱতাহে। তেনেহ'লে কেনেকে নাচিম? দে মই দেখুৱাই দিওঁ। ইমান লাহে লাহে গ'লে দেখোন নামঘৰটো এপাক ঘূৰোতে বহুত টাইম লাগে। এই মূৰ্খ, দেৱতা তেনেকৈ নাচে নেকি? লাহে লাহে যাব লাগিব। এতিয়া মই যে ঘৰ নিচিনা গৈ তহঁতে কৰচোন। নাই নহয়, আগত যাওক। Ready, huh? 5, 6, 7, go! প্ৰৱেশটো হ'ব এতিয়া, ভাল হৈছে। আৰু পিছত আৰু আকৌ কৰিব লাগিব। এতিয়া হেৰি কৰচোন, এই বনবাসলৈ যাবলৈ সীতাই ৰামক খাটনি ধৰক। ৰাম তুমি এইখিলা। এতিয়া তুমি ৰামক খাটনি ধৰাচোন বনলৈ যাবলৈ। কি ক'ম? তুমি কোৱা স্বামী, তোমাৰ লগতে ময়ো বনলৈ যাম। স্বামী, মই তোমাৰ লগতে বনলৈ এই এনেকৈ নহয়হে, এনেকৈ আঁঠু কাঢ়ি লোৱাচোন। হে স্বামী, তোমাৰ লগে বনে যাওঁ। কোৱা হে স্বামী,
আহে স্বামী হামু হামু তোমার সঙ্গে তুহার সঙ্গে বনে যাব। বনে যাব। তুমি এতিয়া উঠা উঠা। ধুনীয়া হৈছে। এতিয়া তুমি যোৱা সকলোলৈকে ভালকৈ চাহ একাপ কৰাগৈ। সকলোৱে খাই মেলি আজিলৈ অখৰা ভংগ কৰ। বদন ৰখা মই চাহ বনাবলৈ যাওঁ দেই কোনো নাযাবা কিন্তু। খুৰাদেউ মই এতিয়া চাহ তাহ নাখাওঁ মোৰ এইফালে বহুত কাম আছে এইফালে কৃষ্ণ নচুৱাবগৈ লাগে আকৌ হ'ব অহা কাইলৈ আহিমেই নহয় তেতিয়া খাম দিয়ক হ'ব ঠিক আছে যোৱাগৈ যোৱা হয় হয় হ'ব তোমালোকৰ চাহ অকণ খাই যাবা হ'ব হ'ব খুৰাদেউ আমি গৈ আছোঁ আমাৰ বেলেগ কথা আপুনি যাওকচোন বাৰু ঐ বাসনি নবৌৱে মোক স্বামী বুলি কওঁতে এনেকুৱা লাজ লাগিছিলে নহয় মই অখৰা এতিয়া দেখুওৱা নাই এতিয়া ভাওনাত চাবি ফালি দিম মোৰ যে নবৌৰ লগত কিবা লাজ ভাৱ এটা আহে ভাওনাৰ দিনাখন অকণমান দি ল'লে ক'ৰ লাজ ক'লৈ যাব ঠিকেই নাই ব'ল 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 চাহ খাওঁ চাহ চাহ খাওঁ